নমস্কাৰ বন্ধুসকল, টিপছ গুৰু চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, বহুত দিন ভিডিঅ' দিব পৰা নাই যদিও আজি পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ মই গুচি আহিছোঁ। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, কোনোৱে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াতে পাব আপুনি বহুত গুৰুত্বপূৰ্ণ কিছুমান ছেক্সুৱেল লাইফৰ কথা য'ত শিকিব পাৰিব আৰু সেইবোৰ ইউটিলাইজ কৰিব পাৰিব আৰু নিজৰ সুখৰ জীৱনটোক উপভোগ কৰিব পাৰিব। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম হাত মাৰিলে কিয় লিংগ সৰু আৰু দুৰ্বল হৈ পৰে। তো বন্ধুসকল, হাত মাৰাটো খুব পুৰুষৰে এটা স্বাভাৱিক অভ্যাস বুলি ক'ব পাৰি, কাৰণ বহু পুৰুষে এতিয়াও বিয়াৰ কথা বা বিয়াৰ বয়স পাৰ হৈ গ'লেও এতিয়াও নিজৰ বিয়াৰ কথা নাভাবে, কিয়নো তেওঁলোকে হস্তমৈথুন কৰিয়ে বহুত শান্তি উপভোগ কৰে। সেইটোৱে তেখেতসকলৰ এটা হেবিট হৈ গৈছে, যাৰ কাৰণে ঘৰৰ মানুহেও চেষ্টা কৰিলেও তেখেতসকলৰ বাবে ছোৱালী চাব নোৱাৰে। তো বন্ধুসকল, এনে হেবিটৰ পৰা আমি যাতে মুক্ত হৈ থাকিব পাৰোঁ আৰু আমাৰ সুখৰ বৈবাহিক জীৱনটো আনন্দৰে উপভোগ কৰিব পাৰোঁ, তাৰ বাবে কি কৰিব লাগিব মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধুসকল, সচৰাচৰ বহু সংখ্যক পুৰুষৰে গাৰ্লফ্ৰেণ্ড নাথাকে। তেখেতসকলে পৰ্ণ ভিডিঅ' চাই হস্তমৈথুন কৰিয়ে শান্তি লয়, আৰু পিছত ঘৰৰ মানুহে জোৰ জবৰদস্তি বিয়া কৰি দিলেও তেখেতসকলে সেই বৈবাহিক সুখটো লাভ কৰিব নোৱাৰে, যিটো এটা প্ৰাপ্তবয়স্ক লোকেও এতিয়াও ছেক্সুৱেল লাইফত আকৰ্ষিত। তো বন্ধুসকল, এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰাটো দৰকাৰ, তো আজি মই তাৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, কোনে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই আৰু আপুনি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত কি শিকিবলৈ পাব আপোনালোকে গম পাইছে। দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা সকলোবোৰ সমস্যা মই এই চেনেলটোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধুসকল, হস্তমৈথুনটো এটা মই ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, কিন্তু বেছিকৈ হস্তমৈথুন কৰাটো বহুত বেয়া। আৰু লিংগ যদি আপোনালোকে দীঘল আৰু শক্তিশালী কৰিব বিচাৰিছে, সেইটো হস্তমৈথুন, বহুতে এইটো থিংকিং লয় যে হস্তমৈথুন কৰিলে লিংগ দীঘল আৰু শক্তিশালী হয়। এইটো একেবাৰে ভুল ধাৰণা। হস্তমৈথুনটো আমাৰ যেতিয়া ছেক্সুৱেল যিবিলাক হৰমন বেছি হৈ যায়, ছেক্সত থাকিব নোৱাৰা হৈ যায়, তেতিয়া পুৰুষে হস্তমৈথুন কৰাটো স্বাভাৱিক, আৰু সেইটো কোনো ৰোগৰ চিকাৰ নহয়। তো যিটো ৰেগুলাৰ আমি হস্তমৈথুন, কিছুমান এনেকুৱাও আছে মানুহ য'ত 2-3 দিনটোত হস্তমৈথুন কৰি দিয়ে, তো সেইটো এটা একেবাৰে বেয়া অভ্যাস। আপুনি সপ্তাহত একবাৰ ব্যৱহাৰ কৰক বা মাহত 2-3 হস্তমৈথুন কৰক, তাৰ পৰা আপোনাৰ কোনো ক্ষতি নাই। কাৰণ যদি হস্তমৈথুন নকৰে, আপোনাৰ যিটো হৰমনৰ ব্লক সেইটো বন্ধ হৈ যাব পাৰে। হস্তমৈথুন ইমান কৰাটো বেয়া আৰু বহুত কম কৰাটো ভাল। তো মই ভিডিঅ'টোৰ জৰিয়তে সেইটোৱে ক'ব বিচাৰিছোঁ। তো বহুতে ভুল ধাৰণাত লয় যে হস্তমৈথুন কৰিলে লিংগ দীঘল আৰু শক্তি, সেইটো এটা একেবাৰে ভুল ধাৰণা। আপুনি হস্তমৈথুন কৰাতকৈ আপুনি নিজৰ লিংগটো শোৱাৰ আগত বা দিনৰ ভাগত 2 বা এবাৰ দিনটোত মাছাজ কৰক, তেতিয়া আপোনাৰ লিংগটো শক্তিশালী আৰু অধিক দীঘল হৈ পৰিব পাৰে। কিছুমান ঘৰুৱা উপায় আছে যিবোৰ মই ভিডিঅ'ত দি দিছোঁ আগতে, আপোনালোকে চালে গম পাই যাব মোৰ চেনেলটোত। তো যদি আপুনি হস্তমৈথুনে একমাত্ৰ লিংগ দীঘল আৰু শক্তিশালী কৰাৰ উপায় বুলি ভাবি লৈছে, তেনেহ'লে এইটো আজিয়ে মনৰ পৰা উলিয়াই দিয়ক। আৰু মই আগৰ যিবিলাক ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'বোৰ চেক কৰিলে গম পাব কি কৰিলে লিংগ আপোনাৰ শক্তিশালী হয়, দীঘল হয়, অধিক সময়ৰ বাবে আপুনি ছেক্সুৱেল লাইফটো স্পেণ্ড কৰিব পাৰে। তো যদি চোৱা নাই, আগৰ ভিডিঅ'বোৰ চাওক। আৰু বন্ধুসকল, কি টপিকৰ ওপৰত ভিডিঅ' বনাব আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ কমেণ্ট অনুযায়ীয়ে মই ভিডিঅ' বনাম আপোনালোকৰ মৰ্মে, কাৰণ এই চেনেলটো আপোনালোকৰ বাবেই মই বনাইছোঁ।
তো আপোনালোকে কমেণ্ট কৰক। তো বন্ধুসকল আজিলৈ মই ইমানতে এৰিম। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ওৱান্স এগেইন।